আগতে স্বীকাৰ কৰিলে কথাটো তল পৰি গ'ল হয়। ইমান দিন ঘূৰাই পকাই তেখেতে কিয় থাকিলে? ইমান দিনে তেখেতলোকক যদি সদ দিয়ে আপুনি পানী খাব নেকি, তেখেতে কৈ দিয়ে মই চাহ খাম। আপুনি ভাত খাব নেকি, তেখেতে কৈ দিয়ে মই ক'ৰবাত বাহিৰলৈ যাম। তেনেকৈ কথাবিলাক কয়। সাংবাদিকসকলে সকলোৱে সুধি আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধি আছিল আপুনি পাকিস্তানলৈ গৈছিল নেকি? উত্তৰবিলাক নিদিয়ে। পাকিস্তানত অকল যোৱাই নাই, পাকিস্তানত তেওঁ বহুদিন আছিলোঁ। বহুত দিন আছিলোঁ। মই জনামতে তেখেতে লাহোৰলৈকে প্ৰথমে যোৱাৰ অনুমতি পাইছিলে। তাৰ পাছত আকৌ বেলেগ কেইবাখনো ঠাই তেখেতে ঘূৰি আহিছে। কেনেকুৱা তেখেতৰ সংযোগ আছে? ইমান ষ্ট্ৰং বণ্ডিং পাকিস্তানী কৰ্তৃপক্ষৰ লগত তেখেতৰ আছে। আজিয়ে মই এটা টুইট কৰিছোঁ, তেখেতে কৈছে যে আমি ইয়াতে আমাৰ পাকিস্তান ভাৰতৰ ক্ৰিকেটত আমি ফূৰ্তি কৰাতকৈ পাকিস্তানত বানপানীত মানুহসকল কি বিপদ পৰিছে তাৰ কাৰণেহে চিন্তা কৰিব লাগে। ইমান ডাঙৰ পাকিস্তানী চিম্পেথাইজাৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, এইটো নিশ্চয়কৈ চিন্তনীয়। বিৰুদ্ধে ব্যৱস্থাটো তদন্ত চলি থাকিব, কিন্তু এগৰাকী যিগৰাকী সাংসদে পাকিস্তান বাৰে বাৰে ভ্ৰমণ কৰে, যিগৰাকীয়ে পাকিস্তানৰ ছাপোৰ্টত কথা কয়, তেখেতে উত্তৰবিলাক সোনকালে কিয় নিদিয়ে? উত্তৰবিলাক কওঁতে কিয় ঘূৰাই পকাই উত্তৰ দিয়ে? গতিকে তাত আৰু নিশ্চয় কিবাকৈ ৰহস্য আছে মোৰ বোধৰে। গতিকে ৰহস্য নিশ্চয়কৈ ওলাব। তিনি গগৈটোতো মই যদি কোনো বেয়া নাপায়, এইখন বৰ অসম গঢ়িছিল চুকাফাই। এই বৰ অসমখন গঢ়িছিল চুকাফাই। এই চুকাফাই গঢ়া বৰ অসমখনত তিনিগৰাকী গগৈ থাকিব, তাতে কোনো এগৰাকী শৰ্মা নাথাকিব, কোনো এগৰাকী কলিতা নাথাকিব নেকি? কোনো এগৰাকী দাস নাথাকিব নেকি? কোনো এগৰাকী আমাৰ কাৰ্বি সম্প্ৰদায়ৰ মানুহ নাথাকিব নেকি? কোনো এগৰাকী মিচিং সম্প্ৰদায়ৰ মানুহ নাথাকিব নেকি? কোনো এগৰাকী আমাৰ বাগানৰ ব্যক্তি নাথাকিব নেকি? কোনো এগৰাকী হিন্দীভাষী ব্যক্তি নাথাকিব নেকি? গতিকে এই তিনি গগৈ শব্দটো অলপ সাম্প্ৰদায়িক যেন মোৰ লাগে। যি সাম্প্ৰদায়িক অসম এখন আমাৰ চুকাফা মহাপুৰুষে বিচৰা নাছিলে। চুকাফাইটো সাম্প্ৰদায়িক অসম এখন বিচৰা নাছিলে। তেখেত আহিছিল বাহিৰৰ পৰা, আহি অসমৰ লগত মিলি গৈছিল, অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছিল আৰু অসমীয়াক একলগ কৰিছিল। সাতৰাজ লগাই একৰাজ কৰিছিল বুলি কয়। এতিয়া যদি তিনিগৰাকী গগৈ ব্যক্তিয়ে কয় আমিয়েই গগৈ, আমিয়েই ৰুল কৰিম, আমি সকল ক'ত গ'লোঁ? গতিকে এই সাম্প্ৰদায়িক চিন্তাধাৰাৰ পৰা তেখেতলোক আঁতৰি আহিব বুলি মই আশা ৰাখিছোঁ।